বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী পাৰ্বিন চুলতানা তথা সুস্মিতা হঠাৎ নিব লগা হ'ল হস্পিটাললৈ। বন্ধুসকল, আমাৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী মাতৃসম্ভৱা বুলি আপুনি নিশ্চয় গম পায়। বন্ধুসকল, আপোনালোকে অভিনেত্ৰীগৰাকীৰ যিটো ভাল খবৰৰ বাবে বাট চাই আছিল সেই সময় পাই গৈছে। আৰু অভিনেত্ৰীগৰাকীয়ে কয় যে যোৱা 21/9/2022 তাৰিখে সন্ধিয়া অভিনেত্ৰীগৰাকী হস্পিটালত ভৰ্তি কৰোৱা হয়। আৰু অভিনেত্ৰীগৰাকীয়ে জনোৱা মতে 22/9/2022 তাৰিখে পুৱা 8:30 বজাত অপাৰেশ্যন হ'ব বুলি। বন্ধুসকল, মেইন ভাল খবৰটো ল'ৰা নে ছোৱালী সকলোবোৰ জানিবৰ বাবে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো অল কৰি ৰাখিব। তেতিয়াহে আপুনি আমাৰ ভিডিঅ'ৰ নটিফিকেশ্যন আগতীয়াকৈ পাব। আহক আমিও শুনো অভিনেত্ৰীগৰাকীৰ মুখেৰে। বেবী টামি মিছ কৰিম, কালিৰ পৰা নাথাকিব। আজি লাষ্ট মোৰ বেবী টামিৰ লগত। ইমান দিন লগত ৰাখিলোঁ, আজি লাষ্ট বেবী টামি। ইমান দিন বাহিৰৰ পৰা ফিল কৰিছোঁ, কালিৰ পৰা যদি চব ঠিকে থাকে তেনেহ'লে মোৰ হাতত হ'ব। সপোনহে আছিলে, নাজানো পূৰা হয়নে নহয়। মোৰ বহুত ভয় লাগে। যদি আপুনি আমাৰ এই আজি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু অভিনেত্ৰীগৰাকীক অপাৰেশ্যনটো ভালদৰে হ'বৰ বাবে আপোনালোকে তেওঁক আশীৰ্বাদ কৰিব কমেণ্ট বক্সত।